Hey guys, মানে কি ক'ম আৰু বহুত ডাঙৰ এক্সিডেণ্ট এটা স্পট ডেট চাওক গাইজ সেইদিনা আছিল এটা বিৰাট কষ্ট দিন কিয় জানো সেইদিনা ৰাতি প্ৰায় 10টামান বজাত হ'ব মোৰ লগৰ মানে এটা ল'ৰা মোৰ লগৰ প্ৰায় এটাল ডাঙৰ কি কাৰণত নহয় বাইকেদি আহি আছিল নিজৰ ঘৰৰ অভিমুখে মোৰ ৰাতি আন্ধাৰৰ মানে ভিডিঅ'টো মোৰ ওপৰত দিছে আপোনালোকে দেখিব পাৰে চাইছে যদি সিহঁতে আহি আছিল তেওঁলোকে আহি থাকোঁতে কি জানো কি হ'ল কি নহ'ল ভিডিঅ'টো মই যিহেতু দিব নোৱাৰোঁ ইয়াতে বেলেগ কপিৰাইট ষ্ট্ৰাইক লাগিব কিবা লাগিব মই টেলিগ্ৰামত দি দিম মই লিংকটো দি দিম আপোনালোকে যাই পেলাই চাব পাৰে চাব খুজিলে মোৰ ভিডিঅ'টো বনাব ইচ্ছা নাছিল সিহঁত আহি ডাইৰেক্ট লাইনৰ পষ্টৰ গোটাত মাৰি দিলে সিহঁত থিতাতে এজন হয় ঠিকেই শুনিছে আপোনালোকে এজন ঠাইতে মৃত্যু খবৰ দিব লগা হ'ল এতিয়া কাৰ ভুল কি কথা সেইটো ক'ব নাযাওঁ কাৰোবাৰ লাইনৰ চৰ্ট খাই মৃত্যু মুখত পৰিল কাৰোবাৰ বোলে কিবা আগত দেখিছিল কিবা কৰিছিল আগত বা বিভিন্নতা চিন্তা এই অভিশাপগ্ৰস্ত দিন অভিশাপ আছিল সেই দিনটো এনে প্ৰচণ্ড খুন্দা মাৰিছিল লাইনৰ খুঁটা হালি গৈছিল ডাবুল যি খুঁটা থাকে তো সেইকাৰণে 24 ঘণ্টা 24 একদিনত কৰি বেছি লাইন নাই গাঁওখনত লাইন নোহোৱাটো ডাঙৰ কথা নহয় এই ল'ৰাটো ঠাইতে নিহত হ'ল মানে মৃত্যুমুখত পৰিল আৰু লগতো হাত ভৰি প্ৰায় বিকলাংগৰ দৰে অৱস্থা হ'ল হাত ভৰি চব নাই আৰু ঘূৰা হৈ গ'ল হাড়বিলাক তো চাওক মই আপোনালোক ৰিকুৱেষ্ট কৰি কৈছোঁ বাইক লৈছে বাইক কিনিছে গাড়ী চলাইছে কিন্তু লাহে চলাব উপযুক্ত সময়ত লাগিব পাৰে কেতিয়াবা যাব সেইদিনা কথা বেলেগ কিন্তু গাড়ী জোৰে নচলাব কাৰণ জীৱন দেউতা আৰু নেওতা এটা মানে পিতৃ মাতৃ বহুত ডাঙৰ দীঘল কৰোঁতে বহুত কষ্ট হয় গম পায় কিন্তু মৃত্যুত যেতিয়া আপুনি 1 ছেকেণ্ডৰ কাৰণে মৃত্যু হ'ব মৃত্যুটো কি 1 ছেকেণ্ডত আপুনি চেছ নাই একো আৰু ভাবিছোঁ যিমান কষ্ট কৰি ডাঙৰ দীঘল কৰিছে কি তাহাঁত কি দিলে 5 মিনিটৰ কাৰণে স্পীডত গৈ পেলাই ঘৰ পাব লাগে কথাটো হ'ল যদি আপুনি 15 মিনিট পালে কি অসুবিধা হ'ল মা দেউতাই কি দিলে আপোনাক কি বিচাৰিছিল মা দেউতাই তোমাৰ পৰা গতিকে লাহে লাহে যাব জীৱনটো বহুত ডাঙৰ বস্তু 1 ছেকেণ্ডৰ কাৰণে এটা জীৱন চেছ হৈ যাব পাৰে তো মই দিবলৈ ইচ্ছা নাছিল ভিডিঅ'টো মোৰ খুবেই বেয়া লাগিছে মই কিছু ভিডিঅ' মোৰ ওপৰত দি দিছোঁ আপোনালোকে চাব কিন্তু যিবিলাক এক্সিডেণ্টৰ ফটো ভিডিঅ' সেইবিলাক দিব নোৱাৰি আৰু দিব নিবিচাৰোঁ টেলিগ্ৰামত দি দিছোঁ আপোনালোকে চাব গৈ পেলাই লিংকটো দি দিম এতিয়া মই বিশেষ একো নকওঁ